Dear students, and welcome to my English grammar class. আজি মই তোমালোকক past tense ৰ বিষয়ে অকমান বুজাবলৈ চেষ্টা কৰিছো গতিকে ক্লাছটো ভালকৈ চাই যাবা past tense মানে হৈছে অতীত কাল present tense ৰ বিষয়ে মই তোমালোকক ক্লাছ কিটা লৈছিলুৱে যদি চোৱা নাছিলা তেতিয়াহলে মই ডেসক্ৰিপচনত লিংক এটা দি দিম চাই লবা past tense হৈছে অতীত কাল যেটো আগতে পাৰ হৈ গৈছে এতিয়া past tense ৰ চাৰিটা ভাগ আছে যেনেকৈ present tense ৰ চাৰিটা ভাগ পঢ়িছিলো আমি সেই past tense ৰ চাৰিটা ভাগ তাৰে আজি দুটা কভাৰ কৰিবলৈ চেষ্টা কৰিম past tense ৰ এয়া past indefinite or simple past indefinite or simple past continuous past perfect continuous ইয়াতে মই আজি দুটা past indefinite আৰু past continuous এই দুটা কভাৰ কৰিবলৈ চেষ্টা কৰিম চাই যাবা past indefinite tenseৰ ভিতৰত সেবিলাক ঘটনা পৰে যিবিলাক আমি অতীত কালত সদায় কৰিছিলো প্ৰায়ে কৰিছিলো মাজে মাজে কৰিছিলো যেনেকৈ প্ৰেজেন্ট ইনডিফিনিট তেনেকৈ হয় বস্তুটো যেনে প্ৰেজেন্ট ইনডিফিনিটত আমি এতিয়া যেটো সদায় কৰো মাজে মাজে কৰো কেতিয়াবা কৰো বা অভ্যাসগতভাৱে কৰো সেইবিলাক ঘটনা হৈছে প্ৰেজেন্ট ইনডিফিনিটত পাষ্ট ইনডিফিনিটত হ'ব অতীত কালত যিবিলাক ঘটনা আমি সদায় কৰিছিলো সদায় স্কুললৈ গৈছিলো সদায় পঢ়িছিলো এতিয়াতো তেনেকুৱাই হৈছে কৰোনা ভাইৰাছৰ কাৰণে আমি গোটেই সদায় স্কুললৈ গৈছিলো আমি আগতে হেনেকা ধৰণে ক'ব লাগিব সদায় পঢ়িছিলো আমি ক্লাছ কৰিছিলো সদায় এনেকুৱা ধৰণৰ ঘটনাবিলাক পাষ্ট ইনডিফিনিটৰ ভিতৰত পৰে এতিয়া আমি পাষ্ট ইনডিফিনিটৰ গঠন চাম সাবজেক্ট প্লাস verb plus object ঠিক প্ৰেজেন্ট ইনডিফিনিট যেনেকুৱা আছিলে পাষ্ট ইনডিফিনিটো হেতুৱে গঠন কিন্তু যেটো আমি ভাৰ্ব লৈছো ভাৰ্ব যেটো আমি লম হেতু আমি পাষ্ট টেন্সত ল'ব লাগিব ভাৰ্বৰ লিষ্টখন চাইছিলাই ভাৰ্বৰ লিষ্টখন মুখস্থ হৈছে বহুত কেজনৰে তাতে গমে পাইছা পাষ্ট টেন্সৰ ফৰ্মটো কিটো হয় হেতু আমি সাবজেক্ট প্লাস ভার্ব প্লাস ভার্বত পাস্ট টেন্সৰ ফৰ্মটো ল'ব লাগিব আৰু অবজেক্ট এটো হৈছে গঠন এতিয়া আমি এটা বাক্য লৈছো আমি সদায় স্কুললৈ গৈছিলো এতিয়া এটো বাক্য আমি যেতিয়া পাষ্ট টেন্স এটো হৈছে পাষ্ট ইনডিফিনিটৰ বাক্য সদায় যিবিলাক আমি আগতে কৰিছিলো কাম এটো হৈছে পাষ্ট ইনডিফিনিটৰ বাক্য ইয়াক আমি যেতিয়া আমি ইংৰাজীলৈ ট্ৰান্সলেট কৰিম তেতিয়া আমি সাবজেক্ট হ'ব আমি উই তাৰ পিছত ভাৰ্ব আহিব ভাৰ্ব হৈছে যোৱাটো গৈছিলো ইয়াতে আকাৰডাল লৈ গৈছে গৈছিলো মানে হৈছে go went গোৰ past tense হৈছে went গতিকে আমি এটা go লিখাৰ ঠাইত went লিখিম we went to school always ঠিক তেনেদৰে নেক্সট এটা বাক্য লৈছো সিহঁতে সদায় খেলিছিল এটো আমি যেতিয়া ইংৰাজীলৈ ট্ৰান্সলেট কৰিম সাবজেক্ট আহিব সিহঁত দে তাৰ পিছত ভাৰ্ব আহিব লাগিব ভাৰ্ব আহিব খেলিছিল দে খেলিছিলৰ ইংলিছ টাৰ্ম হৈছে played always past simple to একেবাৰে সহজ
কেৱল ভাৰ্বটো আমি প্ৰেজেণ্ট চিম্পলৰ নিচিনাই কেৱল ভাৰ্বটো আমি পাষ্ট টেন্সত লিখিব লাগে। তাৰ কাৰণে তোমালোকৰ ভাৰ্বৰ লিষ্টখন মুখস্থ হোৱাটো খুবেই জৰুৰী। এখন নেৰেশ্যনতো লাগিব, তোমালোকক ভইচ চেঞ্জ কৰোঁতেও লাগিব, বিভিন্ন ধৰণৰ কামত তোমালোকক ভইচ চেঞ্জ ভাৰ্বৰ লিষ্টখন দৰকাৰ হ'ব। গতিকে সেইখন মুখস্থ আছে যদি ভাল কথা, নাই যদি মুখস্থ কৰি ল'বা। এইটো হৈছে পাষ্ট চিম্পলৰ বাক্য এনেকুৱা ধৰণৰ হয়, যিবিলাক কাম আগতে কৰিছিলোঁ, আগতে সদায় কৰি আছিলোঁ, খেলি আছিলোঁ, তেনেকুৱা ধৰণৰ ঘটনাবিলাক পাষ্ট চিম্পলত পৰে। গতিকে আশা কৰোঁ বুজি পাইছা তোমালোকে এইটো। নেক্সট আমি পাষ্ট কণ্টিনিউৱাছ বুজিম। কণ্টিনিউৱাছ হ'ব সেইবিলাক ঘটনা, সেইবিলাক আমাৰ কাম, যিবিলাক আমি অতীত কালত কোনো এটা সময়ত কৰি আছিলোঁ, কোনো এটা নিৰ্দিষ্ট সময়ত কৰি আছিলোঁ। এনে ধৰি ল'ব পাৰা এনেকুৱা যে তোমাক কোনোবাই সুধিছে যে তুমি যোৱাকালি আবেলি কি কৰিছিলা, কি কৰি আছিলা? যে যোৱাকালি আবেলি মই এখন ছবি আঁকি আছিলোঁ। কোনো এটা নিৰ্দিষ্ট অতীত কালৰ কোনো এটা নিৰ্দিষ্ট সময়ত যিটো কাম আমি কৰিছিলোঁ সেইটোৱে হৈছে পাষ্ট কণ্টিনিউৱাছ। পাষ্ট চিম্পলটো হৈছে অতীত কালত আগতে আমি যিবিলাক কৰি আছিলোঁ, ডেইলি কৰোঁ, মাজে মাজে কৰোঁ, কিন্তু কণ্টিনিউৱাছটো হৈছে নিৰ্দিষ্ট এটা সময়ত আমি কৰা কাম, সেইটোৱে হৈছে পাষ্ট কণ্টিনিউৱাছ। যে উদাহৰণ দি বুজাই দিলে গম পাবা। তাৰ আগতে আমি গঠনটো চাই লওঁ, পাষ্ট কণ্টিনিউৱাছৰ গঠন কেনেকুৱা হয়। প্ৰথম ছাবজেক্ট আহিব, ছাবজেক্ট প্লাছ টু বি ভাৰ্ব। টু বি ভাৰ্বৰ ফৰ্ম 5টা আছে, এম, ইজ, আৰ, ৱাজ, ৱেৰ। তাৰে যিকেইটা পাষ্ট টেন্সৰ ফৰ্ম আগতে প্ৰেজেণ্ট কণ্টিনিউৱাছত পঢ়াওঁতে মই বুজাইছিলোঁ, প্ৰেজেণ্ট কণ্টিনিউৱাছত এম, ইজ, আৰ। এতিয়া পাষ্ট কণ্টিনিউৱাছত হ'ব ৱাজ আৰু ৱেৰ, এই দুটা বহিব, ৱাজ আৰু ৱেৰ। ছাবজেক্ট প্লাছ টু বি ভাৰ্ব প্লাছ মেইন ভাৰ্ব প্লাছ অবজেক্ট। উদাহৰণ লৈছোঁ, যোৱাকালি আবেলি মই এখন ছবি আঁকি আছিলোঁ। আবেলি সময়খিনি মই এখন ছবি আঁকি আছিলোঁ, সেইখিনি সময় মই মানে ব্যস্ত হৈ আছিলোঁ। গতিকে সেইখিনি সময়ত কৰা কামটো হৈছে মোৰ পাষ্ট কণ্টিনিউৱাছ। এতিয়া এইটোক যেতিয়া আমি ট্ৰেন্সলেট কৰিব লাগিব ইংৰাজীলৈ, তেতিয়া এনেকুৱা ধৰণৰ হ'ব। প্ৰথম লাগিব ছাবজেক্ট হ'ব মই, আই। তাৰপিছত আমাক লাগিলে বি ভাৰ্বৰ ফৰ্ম ৱাজ আৰু ৱেৰ। ছিংগুলাৰ নাম্বাৰত সদায় ৱাজ হয় আৰু প্লুৰেলত ৱেৰ হয়, কিন্তু ইউ তুমি বা তোমালোক তাত সদায় ৱেৰে বহে, কাৰণ ইউৰ দুইটা ফৰ্মে ছিংগুলাৰ প্লুৰেল দুইটা একেই। ছিংগুলাৰ নাম্বাৰত ৱাজ হ'ব, আইৰ লগত ৱাজ হ'ব। আই ৱাজ, ছবি আঁকি আছিলোঁ, কামটো হ'ব মেইন ভাৰ্ব হ'ব ছবি আঁকি থকা, গতিকে আই ৱাজ ড্ৰয়িং। এ পিকচাৰ। In the yesterday afternoon. In the yesterday afternoon. নেক্সট এটা বাক্য লৈছোঁ, আমি সিদিনা তোমাক ৰখি আছিলোঁ। ধৰা গোটেইকেইজনী বান্ধৱী বা গোটেইকেইজন বন্ধু লগ লাগি ক'ৰবালৈ যাব ইচ্ছা কৰিছিলা, কিন্তু কোনোবা এজন বন্ধু বা বান্ধৱী আহি পোৱা নাছিলে। গতিকে যেতিয়া
নাহিলে আৰু তোমালোক গুচি গ'লা এতিয়া যদি লগ পোৱা তাইক তেতিয়া কি ক'বা বা তেওঁক যদি লগ পোৱা তেতিয়া কি ক'বা তোমালোকে বোলো আমি সিদিনা তোমাক ৰখি আছিলোঁ সেইখিনি সময়ত তোমালোকে তাইলে বা তেওঁলে ৰখি আছিলা গতিকে সেইখিনি সময়ত তোমালোকে ৰখি থকা কামটো কৰি আছিলা হেতু হ'ব প্ৰেজেন্ট পাষ্ট কন্টিনিউয়াছৰ বাক্য এতিয়া এইটো বাক্য আমি যেতিয়া ট্ৰান্সলেট কৰিম তেতিয়া কেনেকুৱা ধৰণৰ হ'ব যে উই প্ৰথম লাগিব আমাক সাবজেক্ট উই তাৰ পিছত লাগিব আমাক বি ভাৰ্বৰ ফৰ্ম এটা was আৰু were গতিকে আমি যেহেতুকে বহু বচন হৈছে গতিকে were হ'ব ইয়াতে we were waiting ভাৰ্ব হ'ব ৰখি থকা কামটো হ'ব ৰখি থকা wait wait waiting for you তোমাক that day সিদিনাখন মানে that day the subject আহিল be verbৰ form was were plural formত were আহিল waiting main verb আহিল ing আহিল তাৰপিছত বাকিখিনি object আৰু এটা উদাহৰণ কৰিম আমি ইয়াতে অন্য এটা বাক্য লৈছো চোৱা মায়ে ভাত ৰান্ধি থাকোতে মই গান গাই আছিলোঁ মাৰ কামটো কোনবা এটা নিৰ্দিষ্ট সময়ত চলি আছিলে আৰু লগতে ময়ো সেইখিনি সময়তে ময়ো গান গাই আছিলোঁ মায়ে ভাত ৰান্ধি থাকোতে মই গান গাই আছিলোঁ ইয়াতে দুটা বাক্য আছে পাষ্ট কন্টিনিউয়াছৰ এটা হৈছে মায়ে ভাত ৰান্ধি আছিলে আৰু সেইখিনি সময়তে ময়ো গান গাই আছিলোঁ গতিকে এইটো বাক্য আমি ট্ৰান্সলেট কৰিম চাবা মায়ে ভাত ৰান্ধি থাকোতে মই গান গাই আছিলোঁ গতিকে মই গান গোৱাটো আমি আগতে লিখো I was প্ৰথম আহিল সাবজেক্ট এতিয়া লাগে আমাক বি ভাৰ্বৰ ফৰ্ম was আৰু were তাৰে সিঙ্গুলাৰত was I was কামটো হৈছে গান গোৱা singing মই গান গাই আছিলোঁ when mother was যেতিয়া মায়ে cooking যেতিয়া মায়ে ৰান্ধি আছিলে তেতিয়া মই গান গাই আছিলোঁ I was singing when mother was cooking গতিকে এইটো হৈছে পাষ্ট কন্টিনিউয়াছৰ বাক্য তোমালোকে গঠন প্ৰণালীকেইটা ভালকৈ যদি মনত ৰাখা তেতিয়াহ'লে একেবাৰে ইজি ধুনীয়াকৈ বাক্যবিলাক চায়ে কোনটো টেন্সৰ ভিতৰত পৰে কোনটো টেন্সৰ কোনটো ভাগৰ ভিতৰত পৰে গম পাই যাবা লগে লগে এই গঠন প্ৰণালী অনুযায়ী যদি পঢ়াই দিয়া টেন্স কাৰেকশ্যন হৈ যাব তোমালোকক এনেকৈ টেন্স কাৰেক্ট কৰিবও দিব পাৰে এনেকৈ ট্ৰান্সলেট কৰিবও দিব পাৰে বা কেতিয়াবা ভাৰ্বটো সিম্পল মেইন ভাৰ্বটো সিম্পলত দিয়া থাকিব সেইটো কোনটো টেন্সত হয় সেইটো সলাব দিব তোমালোকক ভাৰ্বটো টেন্স কাৰেক্ট কৰিব দিব গতিকে আশা কৰিছোঁ প্ৰেজেন্ট পাষ্ট সিম্পল আৰু পাষ্ট কন্টিনিউয়াছ বুজি পাইছা নেক্সট পাষ্ট পাৰফেক্ট আৰু পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ কৰিবলৈ চেষ্টা কৰিম এইখিনি বুজি পাইছা যদি নিজে অকমান আৰু উদাহৰণ কৰিবলৈ চেষ্টা কৰিবা যদি নোৱাৰা তেতিয়াহ'লে মোক ইয়াতে মেছেজ তলত ভিডিঅ'টোত মেছেজ দিলেও হ'ব নহ'লে বা মোক পাৰ্চনেলি যদি নাম্বাৰ আছে মোৰ তেতিয়াহ'লে মোক পাৰ্চনেলি হোৱাটছআপ নাম্বাৰত মেছেজ দিলে মই পিছত ভালকৈ আকৌ বুজাই দিম ধন্যবাদ